ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একেধাৰে নাট্যকাৰ, গীতিকাৰ, সংগঠক, চলচ্চিত্ৰ নিৰ্মাতা আৰু এগৰাকী প্ৰগতিশীল কবি। 1948 চনৰ অক্টোবৰ মাহত তেখেতে লিখি উলিয়াইছিল ধনতান্ত্ৰিক সমাজৰ বাবে আটাইতকৈ প্ৰাসংগিক কবিতাটো। কবিতাটিৰ শিৰোনামা সাৱধান সাৱধান। এইবেলি শিল্পী দিৱসৰ প্ৰাকক্ষণত আপোনালোকলৈ এই কবিতাটি আগবঢ়ালোঁ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰক আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ সময়মতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল। ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল। শিল্পীৰ তই সৰল মনৰ, শিল্পীৰ তই অমল প্ৰাণৰ, বিমল গানৰ। কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল? জনতাক ভৰা চল চাতুৰিৰে আলাসতে গজা কোৱা ভাতুৰিৰ স্বৰূপ ওলাই গ'ল। তই হাতে হাতে পাবি ফল, হেৰ খকুৱাৰ দল। তই জনা নাই, তই যাক ভাব মূৰ্খ জনতা, মূৰ্খ জনতা, ৰূঢ় জনতা বুলি, যাৰ হ'ব খোজ স্বয়ং সিদ্ধ নেতা, সেই জনতা আজি প্ৰবুদ্ধ হ'ল। কৌপিনধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ নাই যোৱাও এনেয়ে বিফল। ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। শতাব্দীৰ আন্ধাৰ আঁতৰি যায়, আজি জনতাই অৰুণ আলোক পায়। অগ্ৰগতিৰে মষিমূৰ কৰি অত্যাচাৰীৰ দল, নিজৰ মনৰ নিজেই গৰাকী হ'ল। মহাজনতাই মহাশক্তিৰ মহাসন্ধান পায়, বুকুত বান্ধিলে চক্ৰৱৰ্তী শতসম্ৰাটৰ বিশ্ববিয়পা নৱ অৰ্জুনৰ। পৃথিৱীৰ এই পদক্ষিণৰ স্বপ্ৰণোদিত আত্মনিহিত বল। হেৰ স্বাৰ্থ, ক্ষমতা, অৰ্থলোভীয়া অন্ধ। মই জানো তই জনসেৱকৰ মুখা পিন্ধ, যি ত্যাগ কৰিলে 3 গুণ লাভ পাৱ। আগ দুৱাৰেদি তাকে তই 5 দুৱাৰেদি গৈ মদে ভাতে ভোজ খাৱ। ৰাষ্ট্ৰনীতিৰ, সমাজ নীতিৰ, ৰাজনীতিৰ, অৰ্থনীতিৰ তোৰ থৈ দে ফোপলা জ্ঞান। জনতা পূজাৰ ভাও দি নেদেখুৱাবি, ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান। জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান সাৱধান।